Hello everyone, আশা কৰো সকলোৱে ভালে আছে। পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগৰ হৈতে আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ। আৰু নতুন বছৰৰ প্ৰথমটো দিনতে আমি কৰবাত যাবলৈ ওলাইছো। কত যাবলৈ ওলাইছো আগলৈকে জনাই থাকিম, আগলৈকে ব্লগটো চাই থাকিব। আমাৰ মুনু ৰেডি হৈ লৈছে যেতে তাইৰ চৰ্দি হেবোৰ হৈ থাকে এনেকুৱাকৈ মাফলাৰ মাস্ক এনেকুৱাকৈ পিন্ধাই দিছো। অকনমান ঠাণ্ডা লাগিলে তাইৰ আকৌ কাহটো হয় এলাৰ্জিৰ নিচিনা আৰু তাৰ কাৰণে এনেকুৱাকৈ লৈ পেলাই তাইক যাব লাগে আৰু এতিয়া আমি গৈ আছো বাইকেৰে আৰু কত গৈ আছো আপোনালোকক সকলোখিনি কথা জনাম, আগলৈকে চাই থাকিব। সো গাইস এতিয়া আহি পালো আমি চিৰিয়াখানা আৰু আজি চাবলৈ আহিছো চিৰিয়াখানা বছৰটোৰ প্ৰথম দিনতে অকনমান আপোনালোককো দেখুৱাম আৰু এয়া চাব মানুহ বহুত হৈছে আজি চিৰিয়াখানা চাবলৈ যেহেতুকে আজি 1 তাৰিখ আৰু ইমানবোৰ মানুহ হ'ব বুলি ভবা নাছিলো কিন্তু বহুত মানুহ হৈছে আৰু এতিয়া আমি যাব লাগিব টিকট কাটিবলৈ আৰু এয়া চাওক টিকট কটা লাইন কিমান মানুহ আৰু বহুত দীঘলীয়া লাইন আমি ৰাস্তাৰ পৰাই লাইনটো ধৰিলো টিকট কাটিবলৈ। এতিয়া টিকট পাওনে নাই চাই লও। 2 ঘণ্টামান পিছত লাইন ধৰি পেলাই এতিয়া আহি পালো চিৰিয়াখানাৰ ভিতৰত। Mungkin kira ini horpo. Oh papa, hingkedal ko. Hingkedal na ito. Hingkedal bisa di. Photo uthaiga ki? So এতিয়া চাই আছো আমি চিৰিয়াখানা এয়া মানুহ চাব আৰু এই পিনে আছিলে হৰপহু এয়া আৰু এতিয়া গৈ আছো আমি আগৰ পিনে আমাৰ মুনু আগৰ আগে মানুহৰ ভিৰ চাওক ইমান মানুহ আজি 1 তাৰিখ তাৰ কাৰণে মানুহ আৰু বোৰ্ডখনত কিবা লেখা আছে যে বোৰ্ড। এতিয়া আকৌ গৈ আছো ওপৰৰ পিনে এয়া চাওঁ এতিয়া ওপৰৰ পিনে গৈ মুনু আগৰ আগে আৰু ইয়াতে বোৰ্ডখনত লেখা আছে জীৱ জন্তু খোৱা বস্তু দিবলৈ মানা কৰিছে আৰু এয়া চাওঁ আৰু এইটো চাওঁ কি চৰাই নামটো নেজানো আৰু এয়া কাছ চলি আছে হৈছে কাছু এয়া চৰাই ইমান ধুনীয়া আচ্ছা আছে তো আহে কাছু তো ইমান ধুনীয়া সৰু সৰু চৰাই চাওক এয়া ময়ূৰ আৰু এইপিনে চাওক এয়া চৰাইবোৰ বহুত ধুনীয়া সোণালী ৰঙৰ হয় আৰু চাবলৈ বহুত ধুনীয়া আৰু এয়া ধুনীয়াকৈ নেট দি ৰখা হৈছে চৰাইবোৰ বহুতে ভাল লাগিছে চাই পেলাই। গাইস এতিয়া গৈ আছো আৰু এয়া মানুহৰ লগত আহি পেলাই বহুতে ভাল লাগিছে আছে বাট এয়া লেখা আছে বৰ্ডত গৈ আছো ওপৰৰ পিনে এনেকুৱাকৈ বহুত ভাগৰ লাগিছে। এতিয়া বোৰ্ডখনত লেখা আছে এতিয়া ওপৰৰ পিনে কি কি আছে ভালুক সিংহ আৰু টাইগাৰ এইবোৰ লেখা আছে। এতিয়া আমি গৈ আছো ওপৰৰ পিনে আগৰ পিনে চাওঁ কিমানবোৰ মানুহ
এইপিনে চাওক এয়া হৈছে ভালুক এনেকৈ ভালুক তিনিটা থকা হৈছে এইপিনে দুটা আছে আৰু এইপিনে এটা এয়া হৈছে ভালুক অকমান আপোনালোক দেখুৱালো আৰু এইপিনে হৈছে বাঘ আৰু সিংহ এটা আছে বাঘ আৰু এইটো এটা হৈছে সিংহ এই দুজনক এনেকুৱাকৈ ৰাখি থোৱা হৈছে আৰু বহুত দূৰৰ পৰা চাবলগীয়া হৈছে কাষলৈ গ'লে বিপদ বুলি এনেকৈ লিখা আছে আৰু এইটো চাব এইটো হৈছে এটা গড় ইমান ধুনীয়াকৈ কিবা খাই থকা হৈছে আৰু এইপিনে আছে হৰিণা এনেকুৱাকৈ হৰিণাবোৰ আছে হৰিণা বহুতবোৰ আছে ইয়াতে হৰিণা বগলী এনেকুৱাকৈ বহুত আছে আৰু এয়া গড়টো বহুত দূৰৰ পৰা অকণমান দেখুৱাইছো কেনেকুৱা লাগিছে জনাব আৰু এইপিনে হৈছে নীল গাই আৰু এইবোৰ নীল গাই বুলি বোৰ্ড মৰা হৈছে আৰু এয়া চাব এইবোৰ হৈছে নীল গাই অকণমান দেখুৱাইছে বহুত ধুনীয়া চাবলৈ ওচৰৰ পৰা আৰু কেমেৰাত ভালকৈ নাহিব পাৰে কিন্তু চাবলৈ ওচৰৰ পৰা বহুতেই ধুনীয়া যেতিয়া কাপোৰ গৰম কাপোৰবোৰ খুলি ল'লো এয়া চুইটাৰবোৰ বহুত গৰম লাগিছে আৰু বহুত দূৰ খোজ কঢ়াৰ কাৰণে বহুত ভাগৰো ধৰিছে এয়া কাপোৰবোৰ খুলি ল'লো আৰু এতিয়া আমি গৈ আছো যন্ত্ৰবোৰ চাই অহা হৈ গ'ল আৰু চিৰিয়াখানাতে আছে পাৰ্ক এতিয়া আমি এয়া পাৰ্কত আছো মানুহ বৰ ভিৰ হৈ আছে বহুত আৰু এতিয়া আমি যাবলৈ ওলালো ঘৰলৈ আৰু এতিয়া আমাৰ চিৰিয়াখানা চোৱা শেষ হৈ গ'ল আৰু যেতুকে সন্ধিয়া হ'বলৈ হৈছে তাৰ কাৰণে এতিয়া আমি ঘৰলৈ যাওঁ আৰু এইপিনে চাওক ইমান ধুনীয়া লাগিছে আৰু আজি ব্লগটো ইমানখিনিতে সামৰো বাই বাই আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই